হাই ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? মই বিউটি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি আপোনালোকক দেখুৱাব ওলাইছোঁ জ্বলা মিঠা সোৱাদৰ দৈ টক, আৰু কিছুমানে আচাৰ কয়। আৰু চাওক, ভিডিঅ'টো সম্পূৰ্ণ আশা কৰি ভালে পাব। আৰু যোনে যোনে চাই আছে প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ' পাবলৈ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আহিছোঁ কদৈ পাৰিবৰ কাৰণে। কদৈ গছ ওপৰত চাওক, একেলগে পাৰিম এতিয়া। মই বহুত আছে। এইটো এটা আৰু পাৰি আছে। এইটো এটা পাৰিলোঁ মই কদৈ টেঙা। এতিয়া থৈ পিনে সৰু সৰুকৈ কুটি ল'ম, তাৰপিছত চাই থাকক। মই মিহি মিহিকৈ কাটি লৈছোঁ সৰু সৰুকৈ কদৈ, আৰু তেজপাত লৈছোঁ, শুকান জলকীয়া 2টা লৈছোঁ, আৰু কেঁচা জলকীয়া 2টা লৈছোঁ, আৰু গুড় লৈছোঁ। গুড়খিনি লাষ্টত দিব লাগিব, কাটি লৈছোঁ সৰু সৰুকৈ। এতিয়া কেৰাহীটো গৰম হ'ল, তেল দিম তাত। এয়া মই তেল দিম এতিয়া। কেৰাহীটো গৰম হৈছে, আৰু পাঁচফোৰণ আৰু সৰিয়হ দিম। এতিয়া কেঁচা জলকীয়া আৰু শুকান জলকীয়াখিনি দিম। কুটি ৰখা কদৈখিনি একেলগে দিছোঁ। তেলতে দিব লাগিছিলে। প্ৰথমতে নিমখ দিলোঁ, লৰাই দিম এতিয়া। হালধি দিম এতিয়া আন্দাজমতে হালধি দিলোঁ। এতিয়া পানী উঠি আছে কদৈ টেঙাখিনিৰে। ভাজি আছোঁ এতিয়া। হোৱাৰ পিছত গুড়খিনি দিম শেষত। পানী হৈছে এতিয়া। পানীখিনি শুকাই যোৱাৰ পিছত গুড় দিম। কদৈৰে পানী দিয়া নাই। পানীটো শুকাই গৈছে অলপ অলপকৈ। এতিয়া মই গুড়খিনি দিম। গুড়খিনি দিম। গুড়খিনি দিছোঁ এতিয়া হোৱাৰ আগে আগে। এয়া এতিয়া গুড়খিনি দিছোঁ হ'ব, আৰু গুড়খিনি গলি যোৱাৰ পিছত পানীটো শুকাই যাব। এয়া মোৰ কদৈ টক হৈ গ'ল। গুলি গ'ল।
মোৰ কদৈ আচাৰ হৈ গ'ল। কদৈ টক আপোনালোকে এনেকৈ বনাব, খাই ভাল পাব। মই গুড় দিছোঁ, আপোনালোকে চেনিও দিব পাৰে। এয়া কদৈ আচাৰ। টাইম মোৰ ৰেচিপিটো চালে আৰু আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে এনেকৈ বনাই খাব, বহুত ভাল লাগে। আজিলৈ ইয়াতে সামৰিছোঁ। আৰু যোনে যোনে নতুনকৈ চাই আছে প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ এই চেনেলটোলৈ। আজিলৈ বাই বাই।